কল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ মাজলৈ আজি বহুত দিন ধৰি ভিডিঅ' দিবই পৰা নাছিলোঁ আজি ভাবিলোঁ এনেই এটা ভিডিঅ' ৰাস্তাত আহি থাকোঁতে এটা ভিডিঅ' দিওঁ দেখিছে মোৰ পিছত গাড়ী আহি আছে মই চাইকেল চলাই আহি আছোঁ যিহেতু तीन मार्क्स ले लिया ठीक है देखता आगे आगे कोरोना इज बैक सिनेमा बैक मैं जी मार्क्स लोৱা देखिले 3খন मार्क्स लो 60 টকা দি কি কৰিব এইটো ইয়াত কৰ্ণাটক চৰকাৰে বহুত নিয়ম বানি দিছে যে আপোনাৰ মানে উইদাউট মাৰ্কছ আপুনি থাকিলে ফাইন ভৰিব লাগিব আৰু বহুত নিয়ম দিছে নিউ ইয়ৰ পাৰ্টিক লৈ দিছে এনেকৈ ভিডিঅ' কৰি পোৱা নাই আজিয়ে ফাৰ্ষ্ট লাজো লাগিছে অলপ তেওঁ অলপ কৰিবলৈ চেষ্টা কৰি আহি আছোঁ আৰু কৰোণা কাম বেক মই আহি আছোঁ বহুত দিন ভিডিঅ' চিডিঅ' এইকাৰণে দিব পৰা নাই ইয়াত মানে বৰষুণো হৈ আছিল আৰু বিশেষত অলপ মোৰ গাটো ভাল নাছিলে সেইকাৰণে বহুত দিন ধৰি ধৰক ভিডিঅ' চিডিঅ' একো দিবই পৰা নাছিলোঁ এতিয়া চাইকেল চলাই আহি আছোঁ কামৰ পৰা আহি আছোঁ মই বৰ্তমান আৰু ইয়াত আজিৰ পৰা মাস্ক লগাটো মানে কম্পালচৰি কৰি দিছে ইয়াত উইদাউট মাস্কত থাকিব নোৱাৰিব আৰু যিহেতু 31st আহি আছে 31stতো আপোনাৰ কাৰফিউ দিছে সবিশেষ গম পোৱা নাই মই মানে বৰ্তমানলৈকে আৰু নিজে অলপ সজাগ সচেতন হৈ থাকিব লাগিব যিহেতু সেইকাৰণে মাস্ক 3খন লৈ আহিলোঁ কি ক'ম মই আহি মানে শান্তি নিকেতন পালোঁহি এখন মানে ডাঙৰ মাৰ্কেট আপোনালোকক দেখুৱাম বাহিৰৰ পৰা অলপ ৰ'ব এইখনেই আছে শান্তি নিকেতন মই অলপ আপোনালোকক দেখুৱাম ৰ'ব ঠিক আছে লাইটিং কৰি দিছে বেছি লাজো লাগিছে বহুত ছোৱালীও আছে দেখিছে তেওঁ অলপ চেষ্টা কৰিছোঁ কালি ইয়াত বৰদিনো পাতিছিলে কালি যিহেতু খ্ৰীষ্টমাছ আছিলে ন এতিয়া আমি ঘৰৰ অভিমুখে মানে ৰুমৰ অভিমুখে যাত্ৰা কৰোঁ ঠিক আছে বাকী বাটত যিকোনো হয় অলপ দেখুৱাই যাম ঠিক আছে চেষ্টা কৰিম দেখুৱাবলৈ চেষ্টানো কি কৰিম মানে যি আহে তাকে বলকি যাম আৰু বাই বাই শান্তি নিকেতন আৰু গৈ থাকোঁ এতিয়া আমি ঠিক আছে আগে আগে গৈ থাকোঁ আগত কি হয় চাই থাকক আপোনালোকে চলাই আহি আছোঁ মোৰ ওপৰতে এইখন দলঙৰ ওপৰতে এইখন দেখিছে এইখন ব্ৰিজখন যে এইখন ব্ৰিজ নহয় এইটো আকৌ মেট্ৰ' ট্ৰেইনৰ চিৰি হয় ইয়াৰ ওপৰত মই এদিন যাম আপোনালোকক দেখুৱাম এইটো কিমান দাম মানে দেখুৱাম আৰু এদিন কিমান গাড়ী ধূলিও দিছে ৰাস্তা বনাই আছে মানে ইয়াত ৰাস্তা বনাই থকাৰ কাৰণে ধূলিটো বেছি হৈছে ডাঙৰ বিল্ডিং এটা বনি আছে দেখিছোঁ বহুত ডাঙৰ চিচাৰ আহি মই অ' ফাৰ্ম পাইছোঁ এতিয়া অ' ফাৰ্ম বাছৰ কাৰণে কিমান মানুহ ৰৈ আছে দেখিছোঁ বহুত ৰৈ আছে বাছৰ কাৰণে আৰু ইয়াত বাছৰ ৰেট একদম বহুত সস্তা আপুনি 20 টকাতে বহুত দূৰ যাব পাৰে
আমাৰ অসমত ট্ৰেন্সপৰ্টাৰ দামটো বেছি অলপ, ইয়াত কিন্তু বহুত বহুত কম। আৰু মই সোণৰ চাইকেল এখন চলাই আছোঁ, গল্ডেন কালাৰ। মোৰ এটা প্ৰশ্ন হয় মনত, কি গম পাইছেনে? এই কৰোণাটো কি মানে নতুন বছৰ আৰু আমাৰ ফেষ্টিভেলবিলাকৰ সময়তহে কৰোণাটো গুচি আহে। কেতিয়াবা এনেকুৱা লাগে যে এইটো অবিশ্বাস লাগে, কিন্তু কি কৰিব, এইটো সত্য সঁচা, যিহেতু মানিবই লাগিব ন। এটা বহুত দুখ লাগে, আমাৰ অসমীয়া নিজৰ ভোগালী বিহুটোৰ সময়তে কৰোণা আহি যায়। প্ৰতি বছৰে এইটো সময়তে হয়, কিয় নাজানো। গান এটা গাওঁ দেই, কৰোণা ও কৰোণা কৰোণা ও কৰোণা কিনো তোমাৰ লীলা, নতুন বছৰ আহিলে তুমিও যে আহি যোৱা, নতুন বছৰ আহিলে তুমিও যে আহি যোৱা, এ কৰোণা কৰোণা ঐ ইয়াৰে কৰোণা।